নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অনদীপ ব্লগলৈ। বন্ধুসকল দেখিছে বৰ্তমান মই চাইকেলত আহি আছোঁ। আজি বন্ধুসকল অকণমান প্ৰব্লেম এটা হৈছে, মই তামোল খাই আছোঁ এতিয়া। ये मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है। বহুত দিন আপোনালোকে অনদীপ ব্লগত ভিডিঅ' পোৱা নাই। আজি এটা ধামাকা ভিডিঅ' দিবলৈ গৈ আছোঁ। একদম স্কিপ নকৰি একদম শেষলৈকে চাই যাওক। বন্ধুসকল মানে কথাটো কি, বহুত দিন মানে এনেকৈ চাইকেলত ব্লগিং কৰা নাই। আৰু আপোনালোকে আমাৰ অনদীপ ব্লগত দেখিবলৈ পাইছেই, বহুত দিন ব্লগিং দিয়া নাই। আৰু আগৰ ভিডিঅ'সমূহ যে আপোনালোকে চেক আউট কৰা নাই, এবাৰ গৈ চেক আউট কৰি লওক আৰু ছাবস্ক্ৰাইব কৰক। বন্ধুসকল চাওক, পৰিৱেশটো চাওক, কি সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। এয়া মানে বন্ধুসকল আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছেই, মানে আমাৰ ভিনদেউ এজনে এখন এল্টো এলেক্সা গাড়ী কিনিবলৈ গৈ আছে। চ' মোক পাৰ্চনেলি ইনভাইট কৰিছে মানে গাড়ীখনৰ ওপৰত এটা ভিডিঅ' বনাই স্পনচাৰ কৰিবলৈ। চ' সেই ভাবি মই তালৈ মানে গৈ আছোঁ। চ' বন্ধুসকল মোৰ লগতে আপোনালোকো ব'লক। আৰু ৰাস্তাত এখন চাওক বন্ধুসকল, বহুত আপুৰুগীয়া বস্তু দেখিবলৈ পাইছোঁ। ঘোঁৰা গাড়ী আজিকালি তেনে দেখা নাই, মানে বহুত কমেই ঘোঁৰা গাড়ী। চ' ফাইনেলি বন্ধুসকল ঘৰ আহি পালোহি, আৰু এইটোৱে হৈছে আমাৰ বাহঁতৰ ঘৰ। গাড়ীখন ক'ত ৰখাব আপোনালোকক মই ভালকৈ প্লেচটো দেখুৱাই দিছোঁ। এইটো হৈছে ঘৰটো, আৰু এইফালে হৈছে গাড়ী গ্ৰেজটো, তাৰ আগত আছে গোসাঁই ঘৰটো। চ' বন্ধুসকল আজি একদম ধামাকা মানে খানা এটা হ'বলৈ গৈ আছে। মইতো খামেই বাৰু, আপোনালোকেতো খাব নোৱাৰে। যা ফিলিংছটো লওক, খোৱা ফিলিংছটো লওক, আৰু খাই মানে থাকোঁতে লাইকো মাৰি যাওক। আৰু ভিডিঅ'টো ইমান দেৰিলৈকে যদি লাইক কৰা নাই আৰু কমেণ্টটো কৰকেই, যদি কমেণ্ট কৰা নাই, কমেণ্ট কৰিলে ভাল লাগে মানে। আৰু গাড়ী আহিব পাবহি হৈছেই প্ৰায়। বন্ধুসকল চাওঁতে চাওঁতে আমাৰ হাতত এখন এল্টো এলেক্সা গাড়ী আহি পৰিলেহি। বন্ধুসকল আপোনালোকৰ কালাৰটো কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰক, প্লিজ কমেণ্ট কৰক না। আৰু এনেকুৱা গাড়ী মানে কাৰ ওচৰত আছে এইটো কালাৰৰ গাড়ী। আৰু আমাৰ যিখিনি নিয়ম আছে নিয়মখিনি কৰি লওঁ, আপোনালোকে চাই থাকক। এয়া আমাৰ বাৰে ধূপ চাকি জ্বলাই আছে। বিশ্বকৰ্মা বস্তু যিয়ে নহওক, বিশ্বকৰ্মাক চিন্তি ধূপ বন্তি এগছ আগবঢ়াইছে। আৰু বন্ধুসকল এনেকৈ আপোনালোকে আশীৰ্বাদ কৰি যাওক, যাতে গাড়ীখনো ভালে কুশলে চলি থাকে, কোনো বেমাৰ আজাৰ নোহোৱাকৈ। বন্ধুসকল প্ৰায় গাড়ীখনৰ যি নিয়ম কানুন কৰিব লাগে সেইখিনি সকলোখিনি হৈ গৈছে। আপোনালোকৰ গাড়ীখনৰ বিষয়টো কমেই বাৰু, মানে কেনেকৈ কি কৰি পেলাই লোৱা হ'ল। EMIত লোৱা হৈছে। আৰু আপোনালোকে আমাৰ চেনেলটোৰ বিষয়ে বহুতে মৰম দিছে, এনেকৈ আমাক আগবাঢ়ি যোৱাত সহায় কৰি যাব। বন্ধুসকল আপোনালোকৰ আশীৰ্বাদত প্ৰায় আমাৰ অনদীপ ব্লগ ইউটিউব চেনেলটো অতি সোনকালে 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। আৰু আপোনাৰ বেছি নালাগে, 300-400মান ছাবস্ক্ৰাইবাৰ লাগে অতি সোনকালে। এখন প্লিজ বন্ধুসকল অতি সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। বন্ধুসকল মই ভাবোঁ এল্টো গোটেইকেইটা মডেল বহুতে ভাল মডেল হয়। আপোনাৰ মাইলেজৰ ফালৰ পৰাও ভাল, আপোনাৰ ৱেটৰ ফালৰ পৰাও ভাল, বহুতে ভাল মডেল হয়। আৰু মই উঠি পেলাই যিটো পাৰফৰ্মেঞ্চ পালোঁ, বহুত মানে কমফৰ্ট হয়। আপোনালোকক মই ফেচাৰ্ছখিনিও দেখুৱাম। ইয়াৰ ভিতৰত কি আপোনাৰ নিউ ফেচাৰ্ছ দিছে BS6ৰ হয়। যিসকলে এই ভিডিঅ'টো চাই আছে এতিয়া আপোনালোকৰতো মন গৈছে ন ফেচাৰ্ছ মানে কিনো আছে। চ' আহকচোন ফেচাৰ্ছখিনি জানি লওঁ। ধুনীয়াকৈ দৰ্জাখন খুলি লৈছোঁ। এইফালে হ'ল আপোনাৰ সকলোখিনি মই দেখুৱাই দিম। এয়া আপোনালোকৰ কিন্তু এটা কথা বন্ধুসকল, ইয়াৰ যিটো মিউজিকেলি ছিষ্টেম দিছে ন, একদম বহুত ধুনীয়া মানে হেৰি দিছে। আপোনালোকৰ গিয়াৰ পাব, 5টা গিয়াৰ থাকে। বেছি চলা নাই, 142 কিলোমিটাৰ চলিলে অনা পা মানে। এইখন ক'ৰ পৰা অনা হৈছে? গাড়ীখন গোলাঘাট ৰঙাজান বুলি কয়, তাৰ পৰা অনা হৈছে। বন্ধুসকল আগৰ যিবিলাক মডেল আছিলে, মডেলবিলাকৰ বহুতে চেঞ্জ হৈছে। আপোনাৰ ডেছবৰ্ড এইবিলাক চেঞ্জ হৈছে। এতিয়া বেছি দিন নকয়, আহক বন্ধুসকল খানাটো খাই লওঁ, মানে মিঠাইটো। এয়া মিঠাই দেখিছে আপোনালোকে, জেলপি আছে, কচুৰি আছে, বুনিয়া ভুজিয়াটো এইবিলাক আছেই। খানা মেইন মুঠতে এয়া চাহ বাকি থোৱা আছে, চাহ খাম। আৰু চাহৰ লগত আপোনাৰ আৰু বহুত ওলাব, ফুৰি আহোঁ অলপ। বন্ধুসকল নতুন গাড়ী বুলিতো আমাৰ চখ এটা থাকে ন উঠি চোৱাত মানে। আৰু বন্ধুসকল আপোনালোকে বাৰু পাৰফৰ্মেঞ্চ এটা পাইছেনে? আগৰ যিবিলাক মাৰুতি চুজুকি আছিলে তাৰ পোহৰটোকে এই পোহৰটো বহুত বেছি, আৰু ভিতৰত গান লাগি আছে উইথ AC। বহুতে ধুনীয়া পাৰফৰ্মেঞ্চ পাইছোঁ, মানে গাড়ীখন উঠি ভাল পাইছোঁ। আপোনালোকে চাই ভাল পাইছে নাজানো, কিন্তু আমি গাড়ীখনত উঠি বহুত ভাল পাইছোঁ, মানে পাৰফৰ্মেঞ্চো বহুত ধুনীয়া দিব পাৰিছে। চ' বন্ধুসকল ভিডিঅ'টো চাইকেলৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, চাইকেলৰ পৰাই শেষ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোখিনি কৰি দিয়ক। আৰু আমাৰ যদি আগৰ ভিডিঅ'খিনি আপোনালোকে চেক আউট কৰা নাই, তাক গৈ পেলাই চেক আউট কৰি তাতো লাইক কৰক। ভিডিঅ'খিনি চাইছে, আপোনালোকৰ পৰা বহুতে মৰম পাইছোঁ, খালি লাইক কৰা নাই, প্লিজ লাইক কৰি থৈ যাব। ধন্যবাদ।